নমস্কাৰ বন্ধুসকল, মই গগন আৰু মোৰ আছে ওচৰত আপোনালোকে চাইছে গগন লাইভ ওৱান। আজি আপোনালোক ৰাউণ্ডছ কিক ব্লক এণ্ড এটেক কেনেকৈ কৰিব লাগে ভিডিঅ'টোৰ জৰিয়তে আমি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, শেষলৈকে চাব। আৰু গগন লাইভ ওৱান চেনেলটো যিসকল নিউ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আহক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে দেখিছোঁ জাষ্ট ৰাউণ্ডছ কিক ব্লক দুইখন হাতে ব্লক কৰিব লাগে, সেইটো আমি দেখুৱাইছোঁ আপোনালোকক। চাই ল'ব এইটো। অ'কে, এইটো অন্য এটা ছাইডৰ পৰা দেখুৱাইছোঁ। দুখনতে ৰাউণ্ডছ কিকটো ব্লক কৰিটো আপোনালোক শ্ল' মোশ্যনত দেখুৱাইছোঁ। আজি কেনেকৈ ব্লক কৰিবলৈ কি কৰিবলৈ আমি আপোনালোক নকওঁ, জাষ্ট ভিডিঅ'টো দেখুৱাম, আপোনালোক কৈ থাকিম। ৰাউণ্ডছ কিক ডাবল হেণ্ড ব্লক কৰিবলৈ ৰাউণ্ডছ কিক এইটো এবাৰ দেখুৱাইছোঁ আপোনালোকক। আকৌ এবাৰ চাব, শ্ল' মোশ্যনত দিছোঁ, ওচৰৰ পৰা দেখুৱাইছোঁ ক্ল'জ আপত। অ'কে, নিশ্চয় শিকিব পাৰিছে। বন্ধুসকল, নতুনকৈ গগন লাইভ ওৱানলৈ অহাসকলে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকন দবাই দিব। আমি আপলোড কৰি থকা নটিফিকেশ্যনবোৰ সৰুতে পাবৰ কাৰণে পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকক। ডিছক্ৰিপশ্যনত দিয়া আছে মোৰ ষ্টুডেণ্টে ইণ্টাৰনেশ্যনেল ছিংগাপুৰত খেলা ভিডিঅ' এটা দিয়া আছে ডিছক্ৰিপশ্যনত, চাই ল'ব। আৰু বন্ধুসকল, আমি ৰাউণ্ডছ কিক কেনেকুৱা মাৰিবলৈ আমি আগৰ ভিডিঅ' এটা দিছোঁ, সেই আই বটমত আছে, চাব। এইবাৰ আপোনালোকক দেখুৱাম বন্ধুসকল ৰাউণ্ডছ কিক মাৰিলে কেনেকৈ ৰাউণ্ডছ কিক ফেচত মাৰিব লাগে ব্লক কৰি। এইটো পুনৰ চাব এবাৰ। ৰাউণ্ডছ কিক মাৰিলে এগেইন ৰাউণ্ডছ কিক মাৰিছোঁ। এইটো চুট বড়ো হয়, তুংগল পেঞ্চাকচিলা তুংগলত নেশ্যনেল প্লেয়াৰ হয়। তাৰো ভিডিঅ' দিয়া আছে ডিছক্ৰিপশ্যনত, আই বটমত দিয়া আছে। আৰু বন্ধুসকল, আজি কেনেকৈ মাৰিবলৈ কি কৰিবলৈ আমি দেখুৱাম, ডাইৰেক্ট আপোনালোকে ব্লকটো দেখুৱাইছোঁ, এটেক এণ্ড ব্লক এণ্ড এটেক দেখুৱাইছোঁ। এইটো ব্লক এণ্ড এটেক। এইবাৰ আপোনালোকক দেখুৱাম আমি ৰাউণ্ডছ কিক মাৰিলে ফ্ৰণ্ট কিক কেনেকৈ মাৰিবলৈ, পোষ্ট কিক কেনেকৈ কৰিবলৈ, পেটত পুষ্ট কৰি কেনেকৈ কাউণ্টাৰত পেলাব লাগে সেইটো দেখুৱাইছোঁ, চাব। বন্ধুসকল, আই বটমত দিয়া আছে, আমি লেডি গেং বুলি এখন শ্বৰ্ট একশ্যন লেডিজ শ্বৰ্ট একশ্যন ফিল্ম বনাইছিলোঁ, মুভি বনাইছিলোঁ, আই বটমত দিয়া আছে, এইটো চাব। ৰাউণ্ডছ কিক মাৰিছে, কাউণ্টাৰত পোষ্ট কিক কৰিছোঁ। অ'কে বন্ধুসকল, পুনৰ জনাইছোঁ যিসকলে গগন লাইভ ওৱানলৈ নতুনকৈ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব, যাতে আমি আপলোড কৰি থকা মাৰ্চিয়েল আৰ্ট টিপছবিলাক আপোনালোকে পোনপটীয়াকৈ পায়। বন্ধুসকল, দুই একে আমাক সুধিছে মাৰ্চিয়েল আৰ্ট শিকিবলৈ বিয়া পাতিলে শিকিব পাৰে নে, কি কৰিব পাৰে। বিয়া পতাৰ লগত কথা নাই। মাৰ্চিয়েল আৰ্টটো এটা আচলতে শাৰীৰিক ব্যায়াম, শাৰীৰিক কলা কৌশল হয়। এইটো শিকিবলৈ আমাৰ কোনো বয়সৰ প্ৰয়োজন নাথাকে বা বিয়া বাৰু ইয়াত কথা নাহে। আমাৰ যদি ইচ্ছা থাকে আমি শিকিব পাৰোঁ বা কৰিব পাৰোঁ। এতিয়া আপোনাক অন্য এটা পদ্ধতি দেখুৱাম, আহক। পিছত ৰাউণ্ডছ কিক মাৰিলে কেনেকৈ কৰঙনিত হিল কিক মাৰিব পাৰে, সেইটো আমি ঠাইত হিল কিক মাৰিব, এইটো দেখুৱাই আছোঁ। আহক চাওঁ, এইটো পুনৰবাৰ দেখুৱাইছোঁ। বন্ধুসকল, মাৰ্চিয়েল আৰ্ট আচলতে এনেকুৱা এটা কলা হয়, যিটো কলাৰে আমি আয়ত্ব কৰি থাকিলে হয়তো আমি ফ্ৰী মনেৰে, ফ্ৰী মগজুৰে ঘূৰি ফুৰিব পাৰোঁ, নিজৰ ইচ্ছামতে ফ্ৰী হৈ থাকিব পাৰোঁ, কোনো আমাৰ জঠৰতা নাথাকে। বন্ধুসকল, আই বটমত দিয়া আছে চিম্পি ডেকা, নেশ্যনেলত গ'ল্ড মেডেলিষ্ট, আমি তাৰ আই বটমত দিয়া আছে। আৰু ডিছক্ৰিপশ্যনতো দিয়া আছে প্ৰেৰণা হাজৰিকাৰ ভিডিঅ', তাইও নেশ্যনেল চেম্পিয়ন, মোৰ ষ্টুডেণ্ট হয়। দেখুৱাইছোঁ ৰাউণ্ডছ কিক ফেচত মাৰিলে আমি কেনেকৈ মুখত পোষ্ট কিক মাৰিব পাৰোঁ বা ফ্ৰণ্ট কিক মাৰিব পাৰোঁ, এইটো দেখুৱাইছোঁ। আহক চাওঁ। বন্ধুসকল, গগন লাইভ ওৱানলৈ যিসকল নতুনকৈ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকন দিব। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। অ'কে, বাই বাই। পিছত